মালা সমষ্টি ভিত্তিক নহয় অসম মালা অধ্যক্ষ ডাঙৰীয়া তিনিটা ক্ৰাইটেৰিয়া হয় যে ডিষ্ট্ৰিক্টখনৰ দুটা বা তিনিটা সমষ্টিক লগ কৰিব পাৰি নেকি অধ্যক্ষ ডাঙৰীয়া সেকেন্ড হয় ট্ৰেফিক অধ্যক্ষ ডাঙৰীয়া অসম মালা ৰাস্তাটো বনাই দিলে নহ'ব তাত ট্ৰেফিক আছে নাই মানে তাৰ গুৰুত্ব আছে নাই ৰাস্তাটোৰ গুৰুত্ব আছে নাই থাৰ্ড অধ্যক্ষ ডাঙৰীয়া প্ৰশ্নটো হ'ল যে অসম মালা বনাওঁতে অসম মালা ৰাস্তা বনাওঁতে কোনো ল্যান্ড একুইজিশন কষ্ট দিয়া নহ'ব অধ্যক্ষ ডাঙৰীয়া ল্যান্ড একুইজিশন কষ্ট দিয়া নহ'ব বহুত জেগা আমি বহু সমষ্টিৰ পৰা পাওঁ এইটো আমাক অনুৰোধ কৰে ডিপাৰ্টমেণ্টক চৰকাৰক ইয়াতে অসম মালাৰ ৰাস্তা এটা ধৰিব লাগে তাৰপাছত আমি কি কৰোঁ যে আমি তাত ফিজিবিলিটি ৰিপৰ্টৰ কাৰণে প্ৰতিবেদন বিচাৰোঁ তেতিয়া কয় যে ইয়াতে ৰাস্তাটো বনাব লাগে কিন্তু ল্যান্ড একুইজিশনৰ সমস্যা আছে আৰু ল্যান্ড একুইজিশনৰ টকা গভৰ্ণমেণ্টে ব্যয় কৰি অধ্যক্ষ ডাঙৰীয়া অসম মালাৰ ৰাস্তা নবনায় যদি এই তিনিটা ক্ৰাইটেৰিয়া কেতিয়াবা উপলব্ধ হয় প্ৰথম কথা কৈছোঁ ইম্পৰ্টেঞ্চ মানে কিমান ট্ৰেফিক আছে সেকেন্ড অধ্যক্ষ ডাঙৰীয়া দুটা বা তিনিটা সমষ্টি লাগিব ডিষ্ট্ৰিক্টখনৰ থাৰ্ড অধ্যক্ষ ডাঙৰীয়া যদি ল্যান্ড একুইজিশনৰ কষ্ট দিব নালাগে ডেফিনেটলি আমি ভৱিষ্যতে আপোনাৰ সমষ্টিত বা লক্ষীপুৰ সমষ্টিত আমি অসম মালাৰ কাম ধৰিব পাৰিম এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া এইকেইটা ক্ৰাইটেৰিয়া উপলব্ধ নোহোৱাৰ কাৰণে পৰা নাই আপনার